Hey guys, welcome to my back channel Sutia Vlog Boy. আৰু guys আপোনালোকৰ লগত মানে মই আজি মানে বহুত দিনৰ পৰা মানে লগ পোৱা নাছিলো সেইটো কাৰণে মানে বেয়া লাগি আছিল মোক তো আজি মানে বহুত দিনৰ মূৰত আপোনালোকৰ লগ পালো তো guys মানে আমাৰ এইটো যোনটো মানে নামঘৰ দেখিছে না মোৰ পিছফালে তো ইয়াত মানে ৰাস মন্দিৰ আৰু এইটো আমাৰ বড়ো মন্দিৰ মানে তো guys এয়া যেন দেখি পাইছে যেন এয়া নীলা যেন এয়া আলু খেতি কৰি থৈছে ইয়াত তো guys মানে ইয়াত মানে আগতে ৰাস পাতা আছিল মানে এইকনৰ পৰা এনেকৈ মানে ৰাস পাতা আছিল ইমানখিনিত তো গাইজ এইবাৰ মানে আলু খেতি কৰিলে সেইটো কাৰণে মানে ৰাসটো নহ'ল আৰু গাইজ ইফালে দেখিব পাইছে মোৰ বিয়াৰ মানে পেণ্ডেল বনাই আছে বুলি ভাবিছে নেকি ৰাসৰ পেণ্ডেল বনাই আছে আৰু গাইজ ৰাসটো মানে 21 আৰু 22 তাৰিখে আছে ডিচেম্বৰ মাহৰ আৰু গাইজ এইটো নামঘৰটো ৰাস হোৱা আৰু গাইজ ইফালে মানে ইয়াত মানে বৃন্দাবন হ'ব আৰু ইয়াৰ ৰাসৰ পেণ্ডেল বনাই আছে দেখিব পাইছে জাষ্ট আৰু 5 দিন মান লাগিব তেতিয়া কমপ্লিট হৈ যাব বনোৱা আৰু গাইছ এতিয়া এইটো দেখিব পাইছে স্যাৰ ৰাসৰ দিনাখন চাব আপোনালোকে তো গাইছ এয়া আমাৰ মানে হেমন্ত দাদাই মানে পুতনা ভাও মানে অখৰা শিকি আছে তো গাইছ মানে সি মানে ভালকৈ পাৰা নাই চাই থাককচোন শিকি আছে জাষ্ট মানে গাইছ পুতনা সি নাচিব তো এতিয়ালৈকে মানে প্ৰিপেয়াৰ হোৱা নাই আজি কিমান তাৰিখ আজি আপোনাৰ 19 তাৰিখ হ'লেই আৰু বাছ 3-4 দিন মানহে আছে 21 তাৰিখে কিবা পুতনা ভাও ওলাব লাগিব এতিয়া সি পাৰা নাই আৰু সি মানে লাজ কৰি আছে সেইটো কাৰণে তাক দেখাই পেলাই মানে মই ভিডিঅ'টো কৰা নাই ভিডিঅ' কৰিলে মানে কেমেৰা দেখিলে আৰু লাজ কৰিব এতিয়া পিছফালে দেখিব পাইছে নাচি আছে মই মানে তাক দেখাই পেলাই মানে ভিডিঅ'টো কৰা নাই নহ'লে আৰু লাজ কৰিব গতিকে এতিয়া অলপ দেখিলে আৰু ৰাস দিনা চাব এতিয়া ইমানটো দেখাইলে ভাল নালাগিব আৰু সিও লাজ কৰিছে আৰু গাইছ মানে এয়া দৈৱকী আৰু এয়া বসুদেৱ মানে শিকাই আছে অখৰা আৰু গাইছ এয়া দেখিব পাইছে অসীম দাই মানে খোল বজাই আছে আৰু অসীম দাৰ লগতে মানে আৰু যিসকল মানে শিকাব আহিছে সকলোৰ লগতে মানে চিনাকি কৰি দিম নেক্সট ভিডিঅ'ত তো ভিডিঅ'টো চাই থাকক এতিয়া তো গাইছ আজি নেক্সট দিনা अरे कहना क्या चाहते हो गाइस এই ব্লগটো যেন মই এৰিম অকণ চাগে কিবা আছে মানে প্ৰব্লেম শুনিব পাইছে চাগে মানে উল্টা লাগিছে চাগে ব্লগটো লাগিবই মানে অকণ উল্টা হৈছে এই ব্লগটো আৰু এইফালে গোটেই ইয়াত ৰাস হ'ব আৰু এইফালে গোটেই দোকান বহিছে এইফালে বিহুৰাম আছে বিহুৰাম পুৰা মানিবেগত পইচা চাই আছে আৰু এইফালে চাওঁ লগৰ এইকেইটা শুই আছে এইটো অংগনাবাদী স্কুল বাপৰে পুৰা কম্বল জাপি হিৰো শুই আছে হেঁতে আৰু ইফালে এইটো কংসৰ কাৰাগাৰ হ'ব নে এইটো দৈৱকী বিবাহ হ'ব জানো ইয়াত এইখিনি আৰু এইফালে বকাসুৰ আৰু মেইন বস্তুকেইটা বিহুৰাম কুকুৰা মাতে তাত দেখোন পাৰিছে বিহুৰাম আৰু ইফালে বগলী ছাগলী আনি থোৱা আছে ইয়াৰ পৰা উঠি লওঁ নেকি ভাল হ'ব আৰু এইফালে ভালুক এই আৰু মানে বৃন্দাবনৰ সজোৱা বস্তু ধেৰ আছে মানে কল আনি থোৱা আছে এতিয়া ক'বলৈ ইয়াত ৰাস হৈ আছে ৰাস মানে বৃন্দাবনখন দেখুৱাম আপোনালোক এই বৃন্দাবনৰ বস্তুখিনি অলপ দিনতকৈ তাত নিব এই ৰাস হোৱা জেগাত তো ব'লক আমি এপাক বৃন্দাবনখনলৈকে চাই আহোঁগৈ আৰু গাইছ এই ব্লগটো মানে আজি মই আপলোড কৰিম অকণ দেৰি হ'ব এতিয়া জাষ্ট আপলোড কৰি দিম আৰু মই ফাইনেলি মানে আহি পালে এই বৃন্দাবন হোৱা জেগাত এতিয়া মানে সাজ লগা ৰাতি লাগিব কিন্তু দিনত কেনেকৈ লাগে সেইটো দেখাই দিছোঁ এইফালে এইটো নামঘৰটো ৰাসৰ নামঘৰ আৰু এইফালে কিবা বনাইছোঁ কিবা এটা ৰুম বনাইছে কিবা হ'ব চাগে এইটো মই এতিয়ালৈকে গম পোৱা নাই আৰু এইফালে বক্স ফিটিং কৰিলে পুৰা লাইট চাইট লগা হিৰো এটা পাহাৰ বোলে ইয়াত কোনোবা শুই আছে চাগে দেই এইয়া লাইন পাতি বৃন্দাবন আৰু মই মুখখন ধুই লওঁগৈ আৰু ভিডিঅ'টো আপলোড কৰোঁগৈ এইফালে দৈৱকী বিবাহ ইয়াত তো গাইছ আজি ভিডিঅ'টো ইমানে আছিল আৰু ৰাতিকৈ ৰাসৰ ব্লগ যাব আৰু এটা ৰিয়েকশ্যন ভিডিঅ' বনাম তো ভাল লাগি যদি ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব ধন্যবাদ